আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই আৰম্ভ কৰিবলৈ স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম নিমাতী ঘাট কাণ্ড। অ নিমাতী, তই আজি সঁচাকৈ নিমাত কিয়? তোৰ বুকুত ডুবি মৰা অহমী সন্তানৰ কৰুণ বিননিয়ে অকণো বিচলিত কৰা নাই। চকুল মাত চকুল অসমীয়াৰ মৃতকৰ পৰিয়ালৰ অথবা সন্ধানহীনাসকলৰ কোনে কাক জগৰীয়া কৰিব? বৰলুইতৰ নিমাতী ঘাটে নিষ্ঠুৰতাৰে কাহিলে প্ৰাণ। ৰজাগৰীয়াই বিচাৰিব সুৰুঙা জগৰীয়া উলিয়াবলৈ প্ৰাণ গৈছে যাওক। মৃতকৰ নামত কিছু ক্ষতিপূৰণ যাচিব সমবেদনা। স্থায়ী সমাধান কৰিবলৈ জনগণ হাহাকাৰ কৰিলেহে চৰকাৰে যাতায়াতৰ সুচলতা বহুদিনীয়া সমস্যা হ'ব দূৰ। যাৰ বুজে তেওঁহে বুজে, অইনে উপলব্ধি কৰে কম। মাজুলীৰ অঘটন নঘটক ক'তো, সৃষ্টিকৰ্তাক কাবু কৰোঁ। ধন্যবাদ।